আখতাৰা লাইফ আৰিয়ান চেনেলৰ সকলোকে মই আদৰণি জনাইছোঁ। আৰু মই যি বনাম পাস্তা কেনেকৈনো মই বনাওঁ আপোনালোকক দেখুৱাই আহকচোন। ইয়াৰ কাৰণে মই এক প্লেট পাস্তা লৈছোঁ। কেৰাহী এটা লৈছোঁ আৰু ইয়াত মই গোটেইখিনি পাস্তা দি ল'ম। আৰু ইয়াত পানী দি দিম। হাফ চামুচ নিমখ আৰু এচামুচ ৰিফাইন দি মই এতিয়া গেছত 10 মিনিটৰ কাৰণে দি দিম। এয়া মোৰ পাস্তা সিজি গৈছে আৰু মই ফুটা থকা খৰাহি এটাত গোটেইখিনি দি দিম। এবাৰ ঠাণ্ডা পানীৰ ওপৰত দি দিম। আৰু ইয়াত দিবৰ কাৰণে মই চিকেন, পিঁয়াজ, কণী, মেগী মছলা আৰু চিকেন মছলা, আলু এনেকৈ কাটি লৈছোঁ। মই গেছত কেৰাহী এটা পাতি দিছোঁ আৰু কেৰাহীটো ভালদৰে গৰম হ'ব দিম। গৰম হোৱাত মই মিঠাতেল দি লৈছোঁ। তেলখিনি যেতিয়া গৰম হৈ যাব তেতিয়া চিকেনখিনিও দি দিম। আৰু এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। চিকেন যেতিয়া ফ্ৰাই হৈ যাব এইখিনি মই অলপ চাইড কৰি ৰাখি দিম আৰু ইয়াত মই দি দিম আলু। আলুখিনি মই ফ্ৰাই কৰি ল'ম। আৰু দুখিনি আলু আৰু চিকেন একেলগে মই ফ্ৰাই কৰি ল'ম। এইখিনি যেতিয়া ফ্ৰাই হৈ যাব আৰু মই চাইড কৰি ৰাখি দিম আৰু কণী এটা দি দিম। কণীটো ফ্ৰাই হ'ব দিম। আৰু গোটেইখিনি মই মিক্স কৰি দিম। আৰু ইয়াত দি দিম মই পিঁয়াজ। চিকেন মছলা, মেগী মছলা, গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু মই ইয়াত গোটেইখিনি পাস্তা দি ল'ম। আৰু হাফ চামুচ হালধি গুড়া দিম। আৰু মই টমেটো চচ দি লৈছোঁ আৰু এইটো নিদিলেও হ'ব, অপচনেল নহয়। আৰু মই নিমখটো আগতে দিছিলোঁ, এতিয়া আৰু দিয়া নাই, বইল কৰোঁতে দিছিলোঁ। আৰু কাৰোবাক লাগিলে দি ল'ব পাৰিব।
গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু মোৰ এইটো ৰেডি হৈ গ'ল। মই পাস্তা ৰেচিপিটো আজি এনেকৈ দেখুৱালোঁ আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাব। আপোনালোকে মোতকৈ ভালদৰে বনাব জানিব পাৰে, কিন্তু মইনো কেনেকৈ বনালোঁ সেইটোৱে দেখুৱালোঁ। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।